তহঁতৰ যে ৰুমে নে কেলা আমাৰ গাঁৱৰ গোহালিও ভালে থাকে বে আহি পাইছহে বকনি আৰম্ভ হ'লে তোৰ যাচোন যা চাহ বনা ডিঙিটো শুকাই আহিছে বে ইমান দূৰৰ পৰা আহি পাইছো তহঁতে আকৌ মোক চাহ বনাব দিছ যে একো নহয় যা গাড়ীতহে আহিছ দৌৰি অহা নাই নহয় হ'ব দে যাম বনাম যা ইমান দিনৰ মই গুৱাহাটী আহিলোঁ আহি পায়ে এতিয়া চাহ বনাব লগা হ'ল কি হ'ব পাই ইমান দিনৰ মূৰত গুৱাহাটী আহিলি যে আহিবতো মনেই নাছিলে কিন্তু আহিব লগা হ'ল আজি এটা মোৰ ইণ্টাৰভিউ আছে হঠাৎ মাতি দিলে মই দৌৰি আহিলোঁ নাজানো আৰু কি হয় একো নহয় দে ভালদৰে দিবি ভাল হ'ব তাকেইতো ভাল হ'লেতো ভালেই হয় চাকৰিটো হ'লে নিজৰে হাত খৰচ বুলি কিবা এটা উপায় থাকিব নহ'লে কিমাননো আৰু মা দেউতাৰ পৰা পইচা বিচাৰি থাকিম ঐ কাপ ক'ত আছে তাতেই আছে ভালদৰে চা সকলো কাম সামৰি মনটো ফ্ৰেছ কৰিবৰ কাৰণে মই চাদৰ ওপৰত গৈছিলোঁ ভাবিছিলোঁ ঘৰত এবাৰ ফোন কৰি খবৰটো দিওঁ চাদৰ ওপৰত গৈ হঠাৎ এজনী ছোৱালী দেখিলোঁ কিন্তু তাই বৰ মৰম লগা আছিলে তাইৰ চকু জুৰি ভাবিছিলোঁ মা দেখাই দিম কিন্তু অচিনাকি ছোৱালী এজনীক মাত দিলে তাই বা কি ভাবে তো ব্ৰেকিং নিউজ হয় মেলবেট এক্স শাৰ্লিন চোপ্ৰা হয় আপোনালোকে ঠিকে শুনিছে মেলবেট এক্সে শাৰ্লিন চোপ্ৰাৰ লগত টিম আপ কৰিছে আৰু কথাবোৰ গৰম হৈ গৈ আছে তো বিজুলী গতিবেগ 100% বনাছৰ লগতে কোনোবা ভাগ্যৱানজনে আপোনালোকে 5টাকৈ ফ্ৰী স্পিন লাভ কৰিব পাৰিব মেলবেট কিয় মেলবেটে কি কৰে মই আপোনালোকক আজি সম্পূৰ্ণ জনাই আছো সুপাৰ জি অভিজ্ঞতা নাই কোনো সমস্যা নাই আপোনালোকে গেমৰ ভিতৰত যাওক আৰু জয়ী হ'বলৈ আৰম্ভ কৰক আৰু কোনো ধৰণৰ সমস্যা হলে আপোনালোকে কাস্টমাৰৰ লগত ডাইৰেক্ট কথা পাতিব পাৰিব 24/7 কাস্টমাৰ সাৰ্ভিস এভেইলেবল আছে আপোনালোকে উইথড্ৰল ডিপোজিট কৰাৰ কোনো ধৰণৰ টেনচন ল'ব নালাগে ইউপিআই ফোন পে গুগল পে আপোনালোকে উইথড্ৰল ডিপোজিট কৰিব পাৰিব অন্তহীন ক্ৰিয়া মেচ বিজয়ী খেলুৱৈৰ পৰিসংখ্যা আৰু খেলুৱৈৰ স্কোৰ আপোনাৰ নাম দিয়ক বিশেষ পুৰস্কাৰ গিভৱে আৰু নন ষ্টপ প্ৰচাৰৰ আপোনালোকে লাভ কৰক তো আপোনালোকে মোৰ প্ৰম' কোড ব্যৱহাৰ কৰক আৰু 100 INR ৰ পৰা আপোনালোকে 40,000 INR লৈকে ওয়েলকাম বোনাস লাভ কৰক তো ৰৈ থাকিব নালাগে আপোনালোকে এতিয়া যাওক আৰু গেম খেলক আৰু বিগ উইন লাভ কৰক মোৰ পিন কমেন্টত আপোনালোকে লিংক পাই যাব আৰু মোৰ প্ৰম' কোড ব্যৱহাৰ কৰি আপোনালোকে গেমটো ডাউনলোড কৰক আপোনালোকে বোনাস লাভ কৰক গেম খেলি পইচা আৰ্ন কৰক থ্যাংক ইউ গাইস ঐ চাদৰ ওপৰত যে ছোৱালীজনী দেখিলোঁ তাই এই কেম্পাছতে থাকে নেকি কিয় নাই ছোৱালীজনী কিন্তু বেছ মৰম লগা দেই তই গুৱাহাটীত ইনকাম কৰিবলৈ আহিছ ইনকাম কৰ মিছাতে এনেই ছোৱালী প্ৰেমত পৰিব নালাগে ৰ না তাইৰ নামটো জানো নেকি ধেত কেলা মই অফিচত যাওঁ তই ৰুমত তলাটো মাৰি থৈ গুচি যাবি ছোৱালীজনীৰ নামটো জনা হ'লে খুৰা আপোনাৰ তাত 100 টকাৰ কেছ হ'ব নেকি মই আপোনাক জিপে কৰি দিওঁ মোৰ তাত আছে তোমাক লাগিলে লৈ ল'ব পাৰা হয় নেকি দিয়ক নহ'লে আপোনাৰ স্কেনাৰটো থ্যাংক ইউ হা ৱেলকাম প্ৰথমবাৰৰ কাৰণে তাইক মাত লগালোঁ ৰেছপন্সো ভালেই পালোঁ
ছোৱালীজনীও ঠিকেই আছে এতিয়া মই নিজে কনফিউজ হৈ আছোঁ মই মনটোৱে কি বিচাৰে মই বিচৰাখিনি পাম জানো অঁ মা কোৱা অঁ ভালদৰে পালোঁ দিয়াততো ভালদৰে দিছোঁ এতিয়া নাজানো আৰু কি হয় হ'ব মা এতিয়া ৰাখিছোঁ মই পিছত ফোন কৰি আছোঁ তোমাক ঐ ইয়াত কি কৰিছ নাই এনেই ইণ্টাৰভিউটো কেনেকুৱা হ'ল ইণ্টাৰভিউটো ভালেই হৈছে নাজানো আৰু চাকৰিটো পাম নে নাই এতিয়া তই কি কৰিম বুলি ভাবিছ কি কৰিম মানে তই যদি তোৰ স্কুটিখন মোক দিয় তেতিয়াহ'লে ৰাতিলৈ মই জমেট' মাৰিম একো নাই মোৰ বাইকখন লৈ ল'ব পাৰিবি তই হ'ব দে অঁ লগৰ এটা আহি আছে মই অলপ ওলাই যাওঁ তই থাক ছোৱালীজনীৰ নামটো জনা হ'লে ফেচবুকতে বিচাৰি চাব পাৰিলোঁ হয় কেনেকৈ উলিয়াম হয় দিয়া জিপেত বিচাৰি চাওঁ কি নাম চে ইয়াতো নাই নহয় এক ছেকেণ্ড জিপেত এটা 1 টকা মাৰি দি চাওঁ কি জানিবা ৰিপ্লাই কৰে হেল্ল' অঁ দাদা কিমান টাইম লাগিব আপোনাৰ আৰু অঁ ঠিক আছে আপুনি অকণমান জল্দি আহক মই ৰৈ আছোঁ মানে মই গৈ আছোঁ দিয়ক পাই যাম হেল্ল' অঁ দাদা পাইছোঁ মই গেটতে গৈ পামেই আৰু আপুনি অকণমান ৰখি দিয়ক থেংক ইউ ৱেলকাম ঐ শুনাচোন মই যদি তোমাক পাৰ্চনেলি কিবা আনিব দিওঁ তুমি আনি দিব পাৰিবা হয় নিশ্চয় পাৰিম
হেল্ল' ঐ শুনা না তুমি মোৰ কাৰণে মেজিক মোমেণ্ট এটা লৈ আহিব পাৰিবা অঁ পাৰিবা প্লিজ আনি দিবা হা হ'ব ঠিক আছে হাই অঁ তুমি ভালনে অকলে অকলে কি ভাবি আছা নাই এনেই মানে লগৰজন ৰুমত নাই চ' অকলে অকলে বৰিং ফিল কৰি আছিল অ' আচ্ছা ঐ শুনাচোন অঁ কোৱা মোৰ মানে ইয়াত তেনেকুৱা কোনো ফ্ৰেণ্ড নাই তুমি যদি বেয়া নোপোৱা তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব পাৰিম নেকি ইফ ইউ ডোণ্ট মাইণ্ড হা পাৰিবা ময়ো ইয়াত অকলেই থাকোঁ আচ্ছা তোমাৰ ঘৰ ক'ত মোৰ ঘৰ শিৱসাগৰ প্ৰাইভেট জব এটাৰ কাৰণে গুৱাহাটী আহিবলগীয়া হ'ল ঘৰৰ একমাত্ৰ ছোৱালী মই আৰু তোমাৰ মোৰ ঘৰ নলবাৰী গাঁৱৰ সাধাৰণ ল'ৰা মই গুৱাহাটীলৈ আহিলোঁ কিবা কাম বিচাৰি ইণ্টাৰভিউ এটা আছিলে এতিয়ালৈকে ৰিজাল্ট পোৱা নাই সেইবাবে জমেট' মাৰি আছোঁ আৰু ঘৰৰ একমাত্ৰ ল'ৰা ময়ো বাহ দুয়োৰে কিবা মিল আছে কিন্তু হয় বাৰু তুমি মোৰ নাম্বাৰটো বিচাৰি আছিলা নহয় লোৱা তেন্তে দিয়া অঁ যাব ওলালা তুমি অঁ যোৱা যোৱা ভালকৈ যাবা আজি ইমান পলম হ'ল জানানে তাতে আৰু একো বনাই খোৱাই নহ'ল অফিচৰ ইমান প্ৰেছাৰ কি যে কৰিম মই ভালদৰে যাবা একদম বেয়া নাপাবা জানানে মই কামত বহুত বিজি হৈ আছিলোঁ সেইকাৰণে মই তোমাৰ মেছেজৰ ৰিপ্লাই দিব পৰা নাই ৰ'বা ৰ'বা মই গৈ আছোঁ পালোঁৱে আৰু ৰ'বা তুমি ইয়াত তোমাৰ কাৰণে টিফিন লৈ আহিছোঁ লোৱা এইটো খাই ল'বা ইমান কষ্ট কিয় কৰিব লাগে কোৱাচোন কষ্টবোৰৰ মাজতে মৰম লগাই থাকে সেইটো তুমি বুজি নাপাবা মানে কি কৈছা মই একো বুজি পোৱা নাই এইবোৰ তুমি বুজি নাপাবা বাৰু মোৰ ভাড়া লাগি আছে তুমি এইটো খাই ল'বা ঠিক আছে আহিছোঁ ঠিক আছে ভালদৰে যাবা
বেলেগ হেণ্ডচাম দেই, পাৰিলে পতাই ল'ব পাৰ। দেখিছা তোৰ কথা গুৰুত্বই দিয়া নাই। ঐ দীক্ষিতা, অথনিৰ পৰা যে কিবা কৈ আছো তই শুনিছনে নাই? এনেকুৱা দেখাইছে তাই যে এখন বেলেগ দেশতহে আছে। নাই নাই তহঁতৰ কথা শুনি আছো নহয়। কি হৈছে কচোন, কি হ'ল? নিমাত হৈ গলি যে? আৰে ক কিবা। হ'ব হ'ব তোৰ কথা থ। ঐ কি খাবি? মই কিন্তু কফিহে খাম দেই। দাদা অৰ্ডাৰটো ল'বচোন। কিমান সময় লাগিব তোমাৰ? মই আহি পালোঁ, জল্দি আহা। ঐ কোনে মাতিছে? ঐ তহঁতে বহা, মই আহি আছোঁ প্লিজ। তহঁতে থাক হা, বাই। ঐ পাহৰি নাযাবি, কাইলৈ কিন্তু ক্লাব যাম। ঐ ব'লা। ৰ'বা অকণমান আছে খাই লওঁ। হাৰে কিনো চিগাৰেট খাই থাকা? মই এইবিলাক ভাল নাপাওঁ দেই। আৰু তুমি নাজানা নেকি চিগাৰেট যে দেহৰ বাবে বেয়া? পেলোৱাচোন। ঐ ব'লা ফুচকা খাব যাওঁ। অথনি কফি শ্বপত খাই অহা নাছিলে জানো? নাই, তোমাৰ লগত সন্ধিয়া ফুচকা খোৱা সময়খিনি মই মিছ কৰিব নোৱাৰোঁ। মানে? ব'লা ব'লা, আগত দোকান আছে। ঠিক আছে। তোমাক কথা এটা সুধোনে? হা কোৱা। তোমাৰ কেতিয়াবা প্ৰেম হৈ পাইছেনে? নাই, আজিলৈকে কোনো ছোৱালী মাতিয়ে পোৱা নাই তোমাৰ বাহিৰে। তোমাৰ বাৰু কেনেকুৱা ছোৱালী ভাল লাগে? চোৱা, তাই যেনেকুৱা হয় মোৰ কোনো কথা নাই। তাইৰ পৰা মই একোৱেই নিবিচাৰোঁ। কেৱল তাই যেতিয়া মোৰ ওচৰত আহিব তেতিয়া যাতে মোৰ দুখ ভাগৰ সকলো নাইকিয়া হৈ পৰে। এখন বেলেগ পৃথিৱীত আছোঁ। বাৰু তোমাৰ কোৱা, তোমাৰ কেনেকুৱা ল'ৰা ভাল লাগে? ল'ৰাজনে কি কাম কৰে আৰু কিমান টকা ইনকাম কৰে তাৰ লগত মোৰ একো মতলব নাই। আৰু ল'ৰাজন ভাল হ'ব লাগে আৰু বিশ্বাসী হ'ব লাগে, সততা থাকিব লাগে। আৰু কেতিয়াবা যদি সি কিবা বেয়া কামো কৰি আহে সকলো কথা যাতে মোক নিজে কয়, মই যাতে আন বেলেগৰ পৰা শুনিব লগা নহয়। আৰু ল'ৰাজন মোৰ মা, মোৰ দেউতা, মোৰ বন্ধু আৰু মোৰ সাহস হোৱাটো বিচাৰোঁ। তেনেকুৱা ল'ৰা পাবা জানো? পাম, কিয় নাপাম? বিচাৰি পাইছোঁ, কিন্তু কিছুমান সময় বেয়া থাকে বাবে কথাবোৰ খুলি ক'ব পৰা নাই।